সেৱাৰ যোগ্য কেৱল মনুষ্যতনু জানি ফুৰা হৰি গুণ গান। আমাক এটা সিদ্ধান্ত দিলে যে বিষয় সম্বন্ধ সুখ সমস্ত যোনিতে পায়। আমি সমস্তজনে কম বেছি পৰিমাণে জানো এইখিনি কথা। আমি 84 লক্ষবাৰ বিভিন্ন যোনিত জন্ম গ্ৰহণ কৰি আহি সদৌ শেষত ভগৱন্ত পুৰুষৰ কৃপাত আমি এই 24টা তত্ত্বৰে গঠিত তনু মানে হ'ল আমাৰ দেহা, মনুষ্য তনু বুলি কৈছে, অৰ্থাৎ এই মনুষ্য শৰীৰটো আমি পালো। কিন্তু পোৱাৰ পাছত কৃপালু গুৰুজন বস্তুৱে ক'লে বিষয় সম্বন্ধীয় সুখ সমস্ত যোনিতে পায়। আমি যে মানৱী দেহা এটা পালো, ইয়াৰ আগত আমি যি 84 লক্ষবাৰ যোনিত জন্ম গ্ৰহণ কৰিলো, এই সমস্ত যোনিতে আমি বিষয় সম্বন্ধীয় সুখবিলাক পাওঁ বুলি কৈছে। আপোনালোকেতো দেখিছেই প্ৰত্যেকে নিজৰ নিজৰ গৃহত গৰু ছাগলী আমি সমস্ত পুহিছো নিজৰ ভূমি, নহয়নে বাৰু? হাঁহ কুকুৰা আমি সমস্ত পুহিছো। কিন্তু এই সমস্তখিনি যদি আমি পূৰ্বজন্মত জন্ম গ্ৰহণ কৰি আহিছো, আমি বৰ্তমান দেখিবলৈ পাওঁ যে এই সমস্ত জনিত জন্ম গ্ৰহণ কৰাৰ পাছতো বিষয় সম্বন্ধীয় সুখ অৰ্থাৎ গৰুজনীয়েও জানে যে কেনেকৈ সিহঁতে নিজৰ বংশ বিস্তাৰ কৰিব লাগে। হাঁহজনীয়েও জানে, গছজোপায়ো জানে কেনেকৈ সিহঁতৰ বংশ বিস্তাৰ কৰিব লাগে। এই সমস্তখিনি বিষয় সম্বন্ধীয় সুখ। কিন্তু গুৰুজনাই ক'লে এই বিষয় সম্বন্ধীয় সুখ কিন্তু সমস্ত জনিতে পায়, কিন্তু সেই সমস্ত জনিত এটা বস্তু নাই বুলি কৈছে, সেয়া হ'ল একমাত্ৰ নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ সেৱা কৰাৰ পথটো। এইবিলাকত নাই বুলি কৈছে। গুৰুজনাই কৈছে শৰীৰ সেৱাৰ যোগ্য কেৱল মনুষ্যতনু, অৰ্থাৎ হৰি সেৱা কেৱল জীৱশ্ৰেষ্ঠ মানুহেহে কৰিব পাৰে, মানৱেহে কৰিব পাৰে। গতিকে এই কথাটো জানি লোৱাৰ পাছত আমি সমস্তজনকে গুৰুজন বস্তুৱে উপদেশ প্ৰদান কৰিলে যে হে দেহধাৰী জীৱাত্মা, তোমাৰ হ'ব কিন্তু বেলেগ কৰ্ম একো নাই। তোমাৰ হবে কি কৰিবা যে জানি ফুৰা হৰি গুণ গায়। আৰু তাৰে প্ৰতিফলন আজি কোৱাৰ এতিয়ালৈকে দেখা গৈছে যে হৰি গুণ আমাৰ সমস্ত জনা চৈতন্যমূৰ্তি ভকত ভাগৱতে ইয়াত প্ৰকাশ কৰি আছে। এতিয়া ভাগৱত শাস্ত্ৰৰ বিষয়ে যদি আমি অকণমান চাওঁ, সৰ্বপ্ৰথমে গুৰুজন বস্তুৱে আমাক দিলে এক শব্দ ব্ৰহ্ম শ্ৰীমদ ভাগৱত। এতিয়া শ্ৰী মানে হ'ল আমাৰে দেহা অৰ্থাৎ তনু, আৰু মদ মানে হ'ল দম্ভ দেশ্য অহংকাৰ, অৰ্থাৎ আমাৰ এই অহংকাৰেৰে ভৰা দেহাটোক কৃপালু গুৰুজন বস্তুৱে ভাগৱত হ'বলৈ কৈছে। ভাগৱত মানে কি বুলি কৈছে যে ভা মানে ভাবুকংগেয়ম, গ মানে হ'ল জ্ঞানম উদ্ভৱম, ও মানে হ'ল বৈষ্ণৱী জ্ঞানম, আৰু ত মানে হ'ল তত্ত্ব দৰ্শনম। এতিয়া আমাৰ এই শ্ৰীমদ অৰ্থাৎ অন্ধকাৰেৰে আৱৰি থকা এই দেহাটোত যদি আমি কেনেবাকৈ ভাগৱত হ'ব পাৰোঁ, তেতিয়াহ'লে বোলে আমি সংসাৰৰ পৰা তৰি যাব পাৰিম। যদি আমি আজিলৈকে ভাগৱত হ'ব পৰা নাই, তেতিয়াহ'লে কিন্তু এই সংসাৰৰ পৰা আমি তৰি যাব নোৱাৰোঁ। এই কথাটো একেবাৰে মিছা কথা। আমি ভাগৱত হ'ব লাগিবই, আৰু গুৰুজনাৰ সিদ্ধান্ত, অৰ্থাৎ আমাৰ এই অহংকাৰেৰে ভৰা দেহাটো ভাৱৰ্গটো যুক্ত হ'বলৈ কৈছে যে সেই দেহধাৰী জীৱাত্মা তোমাৰ হবে অকণমান ভাবা ভাবুকংগেয়ম, তেতিয়া কি হ'ব বুলি কৈছে জ্ঞানম উদ্ভৱম, অৰ্থাৎ গবৰ্ণটো তোমাৰ হ'ব দেহত যুক্ত হ'ব, অৰ্থাৎ জ্ঞানৰ জন্ম। তাৰে প্ৰতিফলন মনোজ গগৈ বাপজনে আজি ভাবিলে মাহমানৰ আগৰ পৰা, যদি নেভাবিলেহেঁতেন তেতিয়াতো আজি আমাৰ ভকত বৈষ্ণৱ ইয়াত কেতিয়াও গোট নেখালেহেঁতেন। সেয়াই অৰ্থাৎ ভবাৰ কাৰণে তেওঁৰ এটা জ্ঞান জন্ম হ'ল, আৰু সেই জ্ঞানটোক কৃপালু গুৰুজন বস্তুৱে কি বুলি কৈছে, ও বৰ্ণটো যুক্ত হৈছে বৈষ্ণৱী জ্ঞানম, অৰ্থাৎ ঈশ্বৰমুখী চিন্তা, আৰু ত বৰ্ণটো কৈছে তত্ত্ব দৰ্শনম, এয়াই হ'ল পৰম তত্ত্ব।
যদি আমি নাভাবো তেতিয়া আমাৰ জ্ঞান জন্ম নহয়, আৰু যদি আমাৰ জ্ঞান জন্ম নহয় তেতিয়া আমি এই সংসাৰৰ পৰা কেনেকৈ তৰি যাম, অৰ্থাৎ আমি ক'ৰ পৰা আহিলো, আমি কলৈ যাম, আৰু এই সংসাৰত আমাৰ কৰণীয় কৰ্তব্য কি, এই বিষয়বস্তুবিলাক যদি আমি নাভাবো, আহিল কণা গ'ল কণা সাগৰী কাটিলো তিনি কণা, ইয়াতে আমি থাকিব লাগিব। এই গুৰুজন বস্তুৱে সৰ্বপ্ৰথমে আমাক শ্ৰীমদৰ পৰা ভাগৱত হ'বৰ বাবে উপদেশ প্ৰদান কৰিছে। এতিয়া আমি ভাগৱত কেনেকে হ'ম তাৰ এটা সুন্দৰ উদাহৰণ কৃপালু গুৰুজন বস্তুৱে সৰ্বপ্ৰথমে এক শব্দ ব্ৰহ্ম সংযোজন কৰিছে। কি? আমাৰ নিশ্চয় আজি মংগলাচৰণ প্ৰথম স্কন্ধ ইয়াত কীৰ্তন হৈছে। এই কীৰ্তন হওঁতে আমি এক শব্দ ব্ৰহ্ম হয়তো উচ্চাৰণ কৰিছোঁ। শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ ওম নমো ভগৱতে বাসুদেৱায়, তাৰ পাছতে শ্লোক জনা, তাৰ পাছতে হ'ল পদ, তাৰ পাছত শব্দটো হ'ল মংগলাচৰণ, আৰু তাৰ পাছত কোৱা হৈছে সুত সৌনক সংবাদ লিখি প্ৰশ্ন। এইখিনিলৈকে আছে আমাৰ প্ৰথম স্কন্ধৰ কথাখিনি। ইয়াত আমাক কৃপালু গুৰুজন বস্তুৱে যি শব্দ ব্ৰহ্ম সংযোজন কৰিলে সেয়া হ'ল মংগলাচৰণ, যিটো আমি দেহধাৰী জীৱাত্মাৰ বাবে অতীৱ প্ৰয়োজন, অৰ্থাৎ ভাবিবলৈ কৈছে। মংগলাচৰণ শব্দৰ অৰ্থ হ'ল মংগল আচৰণ। আমি যদি ভাবো ইয়াত বহি থকা এনে কোনো ভকত বৈষ্ণৱ আছে নেকি যে যি নিজৰ লগতে নিজৰ পৰিয়ালৰ কুশল মংগল আজিলৈকে কোনেও কামনা কৰা নাই? ইয়াত আছে নেকি বহি এনে ভকত? কোনো নাই। কাৰণ প্ৰত্যেকেই আমি ভগৱন্তৰ এই বৈকুণ্ঠপুৰীত ভকতৰ সন্মুখত আমি মূৰটো দুৱাই সেৱা কৰিছো, অৰ্থাৎ আমাৰ কিবা অপৰাধ হ'ব পাৰে, তাৰ বাবে আমি সেই অপৰাধৰ পৰা মুক্তি পাবৰ বাবে, অৰ্থাৎ আমাৰ দেহাটো মংগলময় হৈ থাকিবৰ বাবে আমি আমাক সেৱা জনাইছোঁ। আৰু তাৰ উপৰিও আমি প্ৰত্যেকেই আমাৰ নিজৰ কন্যা বা পুত্ৰ সন্তানৰ যেতিয়া কিবা এটা কৰ্ম হয়, অৰ্থাৎ পৰীক্ষা যেতিয়া হয়, আকৌ যদি আমাৰ পুত্ৰ সন্তানৰ কিবা এটি চাকৰি হ'ব এনেধৰণৰ যদি বাৰ্তা আহি থাকে, কিন্তু যেতিয়ালৈকে নহয় আমি কি কৰোঁ, গুৰু গৃহত গৈ গছি বন্তি দিওঁ, নহয়নে বাৰু? এই যে বন্তি দিওঁ তাৰ উত্তৰটো হ'ল আমি প্ৰত্যেকেই মংগল বিচাৰোঁ। কিন্তু গুৰুজন বস্তুৱে ক'লে মংগলাচৰণ, অৰ্থাৎ তাৰ অৰ্থটো হ'ল মংগল আচৰণ। এতিয়া কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱ পুৰুষজনে কি বুলি কৈছে চাব। নামঘোষাত দলৰি চন্দত খুব সুন্দৰভাৱে আমাক দেহধাৰী জীৱাত্মাক উপদেশ প্ৰদান কৰিছে। মিনতি বচন বোলো সৰ্বজন, শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চাবা যেবে তেবে, মেৰি বাহা যোগন ধৰ্ম। মহাপুৰুষ কৃপালু মাধৱ পুৰুষজনে আমাক কোনো খং কৰি কোৱা নাই, কোনো দম্ভ কৰি কোৱা নাই, কোনো দাবী ধমকি দি নাই কোৱা। কি বুলি ক'লে? মিনতি বচন, অৰ্থাৎ সেই দেহধাৰী জীৱাত্মা তোমাৰ হ'ব আমি কাকুতি কাৰ্পণ্য ভাৱেৰে তোমাৰ হ'ব চৰণত আমি সেৱা জনাইছো। কি তোমাৰ হ'ব? শুনাচোন। কি শুনিবা? মিনতি বচন বোলো সৰ্বজন, শুনিও শাস্ত্ৰৰ মৰ্ম। শাস্ত্ৰৰ মৰ্ম তত্ত্বটো তোমাৰ হবে শুনাচোন, আমি ক'ব বিচাৰিছো। কি বুলি ক'লে? আপোনা কুশল চাবা যেবে তেবে, যেতিয়াই তোমাৰ হবে নিজৰ কুশল মংগল কামনা কৰিবা, নেৰিবাহা যোগ ধৰ্ম, তোমাৰ হবে কিন্তু যোগ ধৰ্মৰ পৰা আঁতৰি নাহিবা। যদি আমি আঁতৰি আহো তেতিয়াহ'লে আমাৰ কুশল মংগল কেতিয়াও নহয়। এয়া কৃপালু গুৰুজনাৰ সিদ্ধান্ত। যিহেতু আমি কৃপালু গুৰু দুজনাৰ একান্ত সেৱক, সেইকাৰণেহে আমি এই কথাখিনি মানিব লাগিব। যদি আমি গুৰুজনাৰ একান্ত সেৱক নহয় তেতিয়াহ'লে আমাৰ মানিবলৈ কোনো প্ৰয়োজন নাই, গতিকে আমি সেইখিনি ভাবিবৰো দৰকাৰ নাই। কিন্তু আমাৰ যে ইয়াত উপবিষ্ট হৈছোহি, আমি ইয়াৰ দ্বাৰাই প্ৰমাণ হয় যে আমি দুইজনা গুৰুৰ একান্ত সেৱক সমস্ত জনা
দেহধাৰী জীৱাত্মা। গতিকে তোমৰা ভাৱে যেতিয়াই কুশল মংগল বিচাৰিবা তেতিয়াই তোমৰা ভাৱে যোগ ধৰ্মৰ পৰা আঁতৰি নাহিবা। এতিয়া যোগ ধৰ্মটো কি বুলি ক'লে? হে ৰাম সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আয়ৰ নাহিকে দুজা। আমাক সিদ্ধান্ত দিলে চাৰি যুগৰ চাৰি ধৰ্ম কৰ্মৰ বিষয়ে, যে সত্য যুগে ধ্যান কৰ্মৰ দ্বাৰা ভগৱত প্ৰাপ্তি হৈছিল, অৰ্থাৎ ভগৱন্ত বস্তু সাক্ষাৎ পাইছিল। ত্ৰেতা যুগত যজ্ঞ কৰ্মৰ দ্বাৰা আৰু দ্বাপৰ যুগত পূজা কৰ্মৰ দ্বাৰা। আমিতো সমস্তজনে গম পালো যে 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান। মান্য কৰি সূতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখে শুনে ভাগৱত কথা। এইখিনিতে এটা শব্দ কৃপালগুৰুজনে সংযোজন কৰিলে কি 28 সহস্ৰ ঋষি বেদত প্ৰধান, অৰ্থাৎ 28 সহস্ৰ ঋষি আপোনাৰ মোৰ দৰে কিন্তু কোনো এলা-পেচা ব্যক্তি নহয়। বেদশাস্ত্ৰত প্ৰধান অৰ্থাৎ পণ্ডিতজ্ঞ 13 সমস্ত, আৰু 13 সমস্তই কৈছে যে ইতিমধ্যে আমি গম পাইছো হে মহামানী সূত কলি যুগ আহি আৰম্ভ হ'ল। গতিকে তাৰ পৰাই আমি গম পাইছো যে বৰ্তমান কলি যুগ চলি আছে। এই কলি যুগত কৃপালগুৰুজন বস্তুৱে আমাক কি নকৰিবলৈ কৈছে আৰু কি কৰিবলৈ কৈছে, যে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰত পূজা। এই তিনিও যুগৰ তিনি ধৰ্ম কৰ্মক নৎসাৎ কৰি আমাৰ মহাপুৰুষ কৃপালু শংকৰদেৱ, কৃপালু মাধৱ গুৰুজনাই কলি যুগত আমাক একমাত্ৰ ভকতৰ কৰণীয় কৰ্ম কি বুলি ক'লে, কলিত হৰিৰ কীৰ্তন বিনাই আৰু নাহিকে দুজা, অৰ্থাৎ দ্বিতীয় এটা পথ নাই বুলি ক'লে। তৎসত্ত্বেও যদি আমি আমাৰ কুশল মংগল কামনা কৰি শিৱ মন্দিৰ, বিশ্বকৰ্মা পূজা, সৰস্বতী পূজা, দুৰ্গা পূজাত যদি আমি গৈ বন্তি জ্বলাওঁ, আমাৰ তাৰ পৰা জানো কৃপা লাভ হ'ব? কেতিয়াও নহয়। এয়া গুৰুজনাৰ সিদ্ধান্ত। গতিকে গুৰুজনাৰ সিদ্ধান্ত আমি যদি মানি লওঁ তেতিয়াহ'লে আমি অন্য কোনো, ইয়াত উল্লেখ কৰি গৈছে খুব সুন্দৰভাৱে, আমি পাঠভিত্তিক কথাখিনি আগবঢ়াম, কিন্তু তাৰ প্ৰাক মুহূৰ্তত আমি এই মংগল আচৰণ শব্দটিৰ বিষয়ে অকণমান অৱগত আমি আপোনালোকৰ আগত প্ৰকাশ কৰা হৈছে, যে মংগল আচৰণ আমাৰ তেতিয়াহে হ'ব যেতিয়া আমি একমাত্ৰ কৃপালু গুৰুজনাই দেখাই দিয়া, চিনাই দিয়া আমি কি নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ চৰণত আমি শৰণাপন্ন হওঁ। আমাৰ শৰণ ল'বৰ বাবে কোনো অন্য দেৱৰ ওচৰলৈ যাবলৈ কোৱা নাই। ভাগৱত শাস্ত্ৰই আমাক শৰণ ল'বলৈ কৈছে। এক কৃষ্ণ দেৱ কৰিও সেৱ ধৰিও তাহানৰ নাম, কৃষ্ণ দাস হুয়া প্ৰসাদ ভঞ্জিয়া হস্তে কৰা তান কাম। যদি আমি হাতেৰে এই নিৰ্গুণ ব্ৰহ্ম বিষয়ক ঈশ্বৰ কৃষ্ণৰ কৰ্ম নাই কৰা, তেতিয়াহ'লে আমি এইটো ভাবিবই নালাগে যে আমাৰ মংগল হ'ব। আমাৰ মংগল কেতিয়াও নহয়। এই গুৰুজনাৰ সিদ্ধান্ত যাই কি নহওক, আমি সমস্তজনাই কথাখিনি কম বেছি পৰিমাণে জানোৱেই। গতিকে আমাৰ হয়তো মনত প্ৰশ্ন হয় চাগৈ, ভাগৱতত কোৱা কথাখিনিনো আমি কিয় মানিব লাগে? এই প্ৰশ্নটো আমাৰ হয়তো কোনো কোনো সময়ত আমাৰ ভকত সমাজৰ মাজত উত্থাপন কৰে, যে ভাগৱতক ক'লে বুলিয়ে আমি মানি চলিব লাগিব নেকি? তাৰো সিদ্ধান্ত ভাগৱতে নিজেই দিছে। কি বুলি কৈছে চাব, হে ৰাম বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন। আমি যে পুৱাৰ পৰা এতিয়ালৈকে আছো, কাক বিচাৰি আছো? ইয়াত এজনকে বিচাৰি আছো, নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ। আৰু সেই ঈশ্বৰ কৃষ্ণজনে নিজ মুখেৰে প্ৰকাশ কৰা এই শব্দ ব্ৰহ্ম কোনো এলা-পেচা শাস্ত্ৰ নহয়। কিন্তু এইখন পাতালৰ শাস্ত্ৰ নহয়, ই স্বৰ্গৰ শাস্ত্ৰ নহয়, ই মৰ্তৰ শাস্ত্ৰও নহয়। আমি দেহধাৰী জীৱাত্মাই যলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰো, বৈকুণ্ঠ।
আৰু এই বৈকুণ্ঠৰ শাস্ত্ৰ বুলি ইয়াক কোৱা হৈছে। আৰু বৈকুণ্ঠত কোন থাকে? লক্ষ্মীপতি ভগৱন্ত, যাক আমি বিচাৰি ফুৰো। সেইজনক পাবলৈ হলে সেইজনাই কোৱা নিজ মুখৰ কথাখিনি যদি আমি মানি নচলো, তেতিয়াহ'লে আমি জানো তেওঁক পাম? কেতিয়াও নাপাওঁ। গতিকে কলি যুগত মাত্ৰ তেওঁৰ নামহে আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। অৰ্থাৎ ভগৱন্ত পুৰুষ যেতিয়া বৈকুণ্ঠলৈ গুচি গ'ল, তাৰ পাছত তেওঁ এই মত্ৰত কি এৰি থৈ গ'ল? শ্ৰী ধৰ্ম ধীতি গৃহস্থ শৌচ নীতি কৃষ্ণৰো লগত গৌল। ভগৱন্ত পুৰুষে সমস্তখিনি লৈ গ'ল। যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা হোম ব্ৰত শ্ৰাদ্ধ পিণ্ড আদি সমস্তখিনি তেওঁৰ লগত লৈ গুচি গ'ল। কিন্তু কলিযুগত দেহধাৰী জীৱাত্মা তৰি যাবৰ বাবে কি থৈ গ'ল? উদ্ধৱৰ আগত প্ৰকাশ কৰিলে যে সেই উদ্ধৱ মহুৰ সন্মত পথ কেৱল ভকতি। তুমি যদি ভাবিছা মোক ক'ত পাম, কেনেকৈ পাম, গতিকে মোক পাবলৈ হলে একমাত্ৰ মোৰ নিৰ্গুণ নাম শ্ৰৱণ অৰ্থাৎ শুনা আৰু কীৰ্তন পঢ়া, এই দুটা মাৰ্গৰ দ্বাৰাহে তুমি মোক পাবা। তাৰ বাহিৰে কোনো যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা হোম ব্ৰত তীৰ্থ শ্ৰাদ্ধ পিণ্ড আদি একোৰ দ্বাৰা তোমালোকে কিন্তু মোক নাপাবা। আৰু ইয়াত খুব সুন্দৰভাৱে ওলাই গৈছে, ইয়াত কৃষ্ণ সংবাদ কৃষ্ণ উদ্ধৱ সংবাদে চলি আছে। গতিকে ইয়াত খুব সুন্দৰভাৱে দেহধাৰী জীৱাত্মা উদ্ধৱ আৰু পৰমাত্মা ৰূপী নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ কথোপকথন হৈ আছে। এতিয়া ইয়াততো বাদ বুলি কোৱা নাই, নহয়নে বাৰু? আৰু বিবাদ বুলিও কোৱা নাই। ইয়াত কি বুলি ক'লে? সংবাদ বুলি কৈছে। সংবাদ মানে শব্দটোৰ অৰ্থ হ'ল আলোচনা। অৰ্থাৎ ভাগৱত শাস্ত্ৰ অকল কীৰ্তনৰ কথা আৰম্ভণিৰ পৰা অহাই নাই। আমাৰ সমাজ ব্যৱস্থাত চাব এটা কথা যে ভাগৱত শাস্ত্ৰ ব্যাখ্যা হলে বেয়া পায়, আলোচনা হলে বেয়া পায়। কিয় আলোচনা হলে বেয়া পায়? কাৰণ আমাৰ নিজৰ স্বৰূপটো ওলাই পৰে, সেইকাৰণে আমি বেয়া পাওঁ। কিন্তু ভাগৱতৰ ক'ত লিখা আছে যে ভাগৱত ব্যাখ্যা কৰিব নালাগে? প্ৰথমেই ক'লে সুত সৌনক সংবাদ, অৰ্থাৎ সুতে উত্তৰ দিছে, 28 সহস্ৰ ঋষিয়ে প্ৰশ্ন কৰিছে, এয়াই আলোচনা। অৰ্থাৎ ইয়াকে ব্যাখ্যা বুলি কৈছে। আৰম্ভণিৰ পৰা ভাগৱত ব্যাখ্যাই হৈ আছে, ইয়াত কোনো কীৰ্তন কোৱা নাই। 7 দিন 7 ৰাতি পৰীক্ষিতে প্ৰশ্ন কৰিছে আৰু শুক মুনিয়ে উত্তৰ দিছে, সেয়াই হ'ল আলোচনা আৰু সেয়াকে ব্যাখ্যা বুলি কৈছে। কিন্তু আমাৰ সমাজ ব্যৱস্থাত এই বিষয়বস্তুটো একেবাৰেই বেয়া পায় যে ব্যাখ্যা হলে ভকত বৈষ্ণৱ বোলে বহি নাথাকিব। এই অনুষ্ঠানভাগ হোৱাৰ আগতেও আমাৰ কামত সেই কথাটোৱে পৰিছিলে যে প্ৰাণজিতে ব্যাখ্যা কৰিব বুলি ক'লে আমিতো কৈছো যে আমি সিমানৰ অধিকাৰী নহয় আৰু আমি সিমানৰ পাত্ৰও নহয়। কিন্তু আমাৰ শ্ৰদ্ধাৰ ককাইদেৱে ক'লে যে তই য'তে ত'তে গৈ থাক, অকণমান কথা দুটামান কবি। আমিও সেই ভকতৰ আজ্ঞা শিৰোগত কৰি দুই এটি কথা আপোনাসৱৰ বৰ্তমানত আমি আপোনাসৱৰ সংগত মাত্ৰ আলোচনাহে কৰিম যে ভগৱন্তৰ বিষয়ক কথা ভাগৱত শাস্ত্ৰই আমাক কেনেধৰণে পালন কৰিবলৈ কৈছে আৰু আমি কি কৰি আছো, আমি কি কৰিব লাগে, আমি কৰি আছো কি, এই দুটা প্ৰশ্নৰ উত্তৰ ভাগৱত শাস্ত্ৰই আমাক কেনেকৈ দিছে। গতিকে আমি খুব এক সুন্দৰ পাঠ চলি আছে কৃষ্ণ উদ্ধৱ সংবাদ, অৰ্থাৎ জীৱাত্মা আৰু পৰমাত্মাৰ কথোপকথন। আমি সমস্তজনে দেহধাৰী জীৱাত্মা আৰু এই ভাগৱত শাস্ত্ৰ হ'ল পৰমাত্মা নিজে। বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, তেওঁ নিজে আমাক উত্তৰ দি আছে আৰু আমি প্ৰশ্ন সুধি আছো। তেওঁ পুৱাৰ পৰা তেওঁলোকে কিমানজনে প্ৰশ্ন সুধিলে সীমা সংখ্যা নাই, কিন্তু নহয় প্ৰত্যেকেই এই আসনত বহি বহি প্ৰশ্নই সুধি গ'ল, ভগৱন্তৰ উত্তৰ দিলে, কিন্তু আমি কোনে কিমান বুজি পালো তাৰো কিন্তু উত্তৰ নাই। গতিকে আমি আমাৰ সীমিত জ্ঞানেৰে যি বুজি পাইছো বুলি ভবা হৈছে তাকে আমি আপোনাসৱৰ আগত প্ৰকাশ কৰিম। কৃষ্ণ আমি শেষৰ ফালৰ পৰা অহা হৈছে কৃষ্ণ। হেৰা সত্যে বোলো উদ্ধৱ বান্ধৱ তুমি মৰ্ম, মোক যেবে নজানে তাৰে আন কৰ্ম। হে মোৰ পৰম বান্ধৱ উদ্ধৱ, কোনখিনি
দেহধাৰী জীৱাত্মাই তপ যপ যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত আদি পালন কৰে জানানে? কি বুলি ক'লে মোক যেবে নজানে তাৰেহে আন কৰ্ম। মোক যিসকলে চিনি নাপায়, মোক যিসকল দেহধাৰী জীৱাত্মাই বুজিবলৈ চেষ্টা নকৰে, সেইসকল দেহধাৰী জীৱাত্মাইহে ই কৰ্মবিলাক কৰে, বাকী কোনেও নকৰে। যদি আমি নিজক বিশ্লেষণ কৰোঁ আমি এই কৰ্মবিলাক কৰি আছো নেকি, তেতিয়াহ'লে আমিও ভগৱন্তক বুজি পোৱা নাই। অৰ্থাৎ আমি বেলেগলৈ যাব নালাগে, আমি নিজৰ ক্ষেত্ৰতেই এই কথাটো ভাবিব পাৰোঁ। কাৰণ আমাৰ আত্ম উপলব্ধিৰ দ্বাৰাহে কথাখিনি। দুজন বস্তুৱে কৈছে নহয় যে ভা মানে ভাবুকংগম, তোমাৰ হবে ভাবা, তেতিয়া কি হ'ব? জ্ঞান জন্ম হ'ব। এতিয়া আমি যদি হেৰা যি বেদে তোমাক কহে তাকনিতে পঢ়ে, তথাপি অজ্ঞানতাৰ নিতে নিতে চৰে। যিখন বেদে মোৰ কথাহে কৈ আছে, কেৱল তাকত নিতে পঢ়ে। এতিয়া আপোনালোকে ক'ব পাৰিবনে বাৰু এইটো কথা? আমাৰ আঁতৰলৈ নাযাওঁ বাৰু, খনামুখ অঞ্চলতে আমি জন্ম হোৱা দিনাৰ পৰা এতিয়ালৈকে কিমান বাৰ ভাগৱত 7 দিন 4 দিন এই ভাগৱত শাস্ত্ৰখন পঢ়ি পঢ়ি লুটিয়াই থকা হৈছে? কোনোবাই ক'ব পাৰিবনে? বহুবাৰ, সীমা সংখ্যা নাই। কিন্তু তৎসত্বেও ভগৱন্ত পুৰুষে নিজে কি বুলি ক'লে? যি বেদে মোক কহে, যিখন বেদশাস্ত্ৰই মোৰ কথাকে কৈ আছে তাকো নিতে পঢ়ে। আমাৰ খনামুখ অঞ্চলত কোনটো গুৰুগৃহ, কোন ভাগী গুৰুগৃহত আজিলৈকে ভাগৱত এদিন হ'লেও শ্ৰৱণ কীৰ্তন হোৱা নাই? প্ৰত্যেকতে হৈ আছে, আমিতো জন্মৰ পৰা দেখি আহিছো জনাভুৱ হোৱা দিনাৰ পৰা। তৎসত্বেও কি বুলি ক'লে? যি ভাগে বেদে মোৰ কথা কৈছে তাকো নিতে পঢ়ে। প্ৰত্যেক দিনাই প্ৰত্যেক মুহূৰ্ততে ইয়াক আমি কীৰ্তন কৰি আছো, শ্ৰৱণ কৰি আছো। তৎসত্বেও ভগৱন্ত পুৰুষে কি বুলি ক'লে? তথাপি অজ্ঞানতাৰ নিতে নিতে চৰে। তথাপিও চোৱাচোন মানুহবিলাক ইমান অজ্ঞানী হৈ গৈ আছে। আপোনালোকে এই কথাটো নাভাবিব, কথাখিনি প্ৰাণভূতে কৈছে, আমি নাই কোৱা। ভাগৱতে আমাক সিদ্ধান্ত দিছে, অৰ্থাৎ ভগৱন্ত পুৰুষে কোৱা কথা আমি মাত্ৰ আপোনালোকৰ আগত প্ৰকাশ কৰি আছো। গতিকে এই ভাগৱত পাঠ বা ব্যাখ্যা অনুষ্ঠান এই কাৰণেই ফলৱৰ্তী নহয়। যদ্যপি ভাগৱত আমি শ্ৰৱণ কীৰ্তন কৰি আছো, তাৰ পৰা কিয় আমাৰ পুণ্য নহয়? এই কথাটো এই কাৰণেই নহয়, কাৰণ আমি নাভাবো। নেখাওঁ ভাত খোৱালি, নেগিলো ভাত কি কৰ কৰ। হয়, আমি দিনে ৰাতিয়ে পঢ়ি আছো, তাৰ পাছত যদি আমি তাৰ পৰা একো জ্ঞান ল'বৰ কাৰণে চেষ্টা নকৰো, তেতিয়াহ'লে আমাৰ জানো মংগল হ'ব? কেতিয়াও নহয়। এই সিদ্ধান্তটোকে কৈছে যে যি বেদে তোমাক কহে তাকো নিতে পঢ়ে, তথাপি অজ্ঞানতাৰ নিতে নিতে চৰে। তথাপিও চোৱাচোন মানুহখিনি কিমান অজ্ঞানৰ পৰা অজ্ঞানী হৈহে গৈ আছে। গতিকে আমি ইয়াত ভাগৱত শাস্ত্ৰৰ পদৰ এই বাক্যাংশ আমাক কি কৈছে তাকে আমি অকণমান আলোচনা কৰিম। আৰু আপোনালোক সমস্ত জনা ভকত বৈষ্ণৱৰ চৰণত আমি এই অনুৰোধটো ৰাখিম যে আমাৰ ক'ৰবাত ভুল হৈ গ'লে, কাৰণ আমি মানুহ মাত্ৰে ভুল হোৱাটো স্বাভাৱিক, আৰু আপোনালোক মহামহন্ত আৰু গুৰুজনাই সিদ্ধান্ত দিছে যে মহন্তৰ ক্ষমাহে ভূষণ। গতিকে আপোনালোকে আমাক আঙুলিয়াই দিব আৰু ভুলটো আপোনালোকে আমাক কৈ দিব যে পাণ্ডিত এইখিনি কথা ভাগৱতে এনেকৈ নাই কোৱা, এনেকৈহে কৈছে। গতিকে সমস্ত জনৰ কাৰণে দুৱাৰখন খোলা ৰখা হৈছে। যদিও সেউকীয়া আমাক দায়িত্ব দিছে যে তুমিহে ক'বা, কিন্তু আমি সমস্ত জনৰ চৰণত এই আলোচনাৰ দুৱাৰখন কিন্তু খোলা ৰখা হৈছে। কাৰণ মানুহ মাত্ৰে ভুল হোৱাটো স্বাভাৱিক, ভুল হ'বই। ভাগৱতৰ পদাংশই কি কৈছে তাক আমি মাত্ৰ অকণমান আলোচনা কৰিম। কৃষ্ণ নহয়, থাকিলে ভাল। মুগা পকিলে তাত
কৃষ্ণ নিগদতি শোক শুনিওক নিপবৰ ভকতৰ সন্তাপ দেখিয়া পীতাম্বৰ ভৈলন্ত আকুল কৃষ্ণ জগত জনক কমল নয়ন ভৰি বহব লোটক পীতবস্ত্ৰে মচি মুখ তেজীয়া নিশ্বাস স্নেহে উদ্ধৱক ধৰি বুলিলা আশ্বাস। ভগৱন্ত পুৰুষে বৈকুণ্ঠলৈ যাবলৈ ইতিমধ্যে প্ৰয়াস কৰিলে আৰু কৰাৰ প্ৰাক মুহূৰ্তত দেহধাৰী জীৱাত্মা উদ্ধৱ আৰু পৰমাত্মা ভগৱন্ত পুৰুষৰ মাজত কথোপকথন হৈছে। উদ্ধৱে ক'লে কি বুলি যে হে প্ৰভু তুমি বৈকুণ্ঠলৈ গুচি গ'লে মই কাৰ লগত থাকিম। এই ভাৱনাটো আমাৰো হয়। যেতিয়া আমাৰ পিতৃ পৰলোকগামী হ'ব তাৰ প্ৰাক মুহূৰ্তত বিচনাত যদি পৰি থাকে তেতিয়া পুত্ৰ বা পত্নী বা তেওঁৰ কন্যাই কিন্তু এই ভাৱনাটো ৰাখে যে পিতৃ তুমি যদি সংসাৰ এৰি যোৱা আমাৰ কি হ'ব। কম বেছি পৰিমাণৰ ভকতৰ কিন্তু সমস্ত জনাই হয় যে আমাৰ কি হ'ব। তদনুৰূপ উদ্ধৱৰো হৈছে যে হে প্ৰভু তুমি যদি এৰি গুচি যোৱা আমাৰ কি হ'ব, আমি কাৰ লগত থাকিম। আৰু তেতিয়া ভগৱন্ত পুৰুষে খুব সুন্দৰভাৱে উদ্ধৱৰ আগত কৈছে কি বুলি চাব। হে ৰামদাৰ নগৰ সাগৰত যাইবে তল মই গৈলে লোকত মিলিবে বিমংগল পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ শুইবে অধৰ্মতে ৰতি যতে প্ৰজাৰ। প্ৰথম সিদ্ধান্তটো দিলে কি চাওক যে সেই উদ্ধৱ মোৰ পৰম বান্ধৱ, মই বৈকুণ্ঠলৈ নাযাওঁ নহয়। হয় মই তুমি ভাবিছা মই বৈকুণ্ঠলৈ যাম, কিন্তু মই বৈকুণ্ঠলৈ নাযাওঁ নহয়। মই ক'ত থাকিম জানানে? তিৰুধায়ম প্ৰবিষ্টো হম ভাগৱত অৰ্ণৱম। উদ্ধৱ মই তিৰুধায়ম হম, কিন্তু মই ইয়াতেই থাকিম। ক'ত? ভাগৱত অৰ্ণৱম। অৰ্ণৱ মানে হ'ল সাগৰ বা সমুদ্ৰ। সিদ্ধান্ত দিছে গুৰুজন বস্তুৱে মই বৈকুণ্ঠলৈ নাযাওঁ, কিন্তু যাম যদিও মই কলিযুগত ক'ত থাকিম যে এই ভাগৱত সমুদ্ৰৰ মাজত মোক দেহধাৰী জীৱাত্মাই বিচাৰি পাব। ভগৱন্তৰ সিদ্ধান্ত অৰ্থাৎ ভগৱন্তক বিচাৰি আমি কোনো কাশী গংগা বৃন্দাবন তীৰ্থক্ষেত্ৰলৈ আমি যাব নালাগে, দান দক্ষিণা পূজা পাতল আমি কৰিব নালাগে। ভগৱন্ত পুৰুষক আমি ভাগৱতৰ বাংময় মূৰ্তি বুলি কৈছে, অৰ্থাৎ তেহ্নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি। আৰু সেই বাংময় অৰ্থাৎ বাণী যোগময় বাংময় বুলি কৈছে শব্দ ব্ৰহ্ম। প্ৰত্যেকটো শব্দ ব্ৰহ্মই ভগৱন্ত পুৰুষ স্বয়ং নিজে বুলি কৈছে। শ্ৰৱণাত সেৱনাত পাঠাত আৰু দৰ্শনাত পাপনাছিল। যদি কেনেবাকৈ আমাৰ শ্ৰৱণ কৰাৰ সৌভাগ্যৱন্ত হলো, দৰ্শন কৰাৰ সৌভাগ্যৱন্ত হলো, কীৰ্তন কৰাৰ সৌভাগ্যৱন্ত হলো, আৰু যদি আমি কেনেবাকৈ ভাগৱত দৰ্শন কৰাৰ সৌভাগ্যৱন্ত হলো, তেতিয়াহ'লে ইয়াৰ দ্বাৰা বোলে আমাৰ হৃদয় পদ্মৰ পৰা পাপ শক্তি নাইকিয়া হৈ যাব বুলি কৈছে। গতিকে পাপ শক্তি যেতিয়া নাইকিয়া হ'ব তেতিয়াহে আমাৰ হৃদয় পদ্ম নিৰ্মল হ'ব, আৰু নিৰ্মল হোৱাৰ লগে লগে আমাৰ হৃদয় পদ্মত ভগৱন্ত পুৰুষে স্থিতি ল'ব বুলি কৈছে। এতিয়া ভগৱন্ত পুৰুষে ক'ত জন্ম হৈছিল? এতিয়াতো আমাৰ মৃত্যুৰ প্ৰাক মুহূৰ্তৰ কথা পাতি থকা হৈছে। এতিয়া ভগৱন্ত পুৰুষ ক'ত জন্ম হৈছিল কৃষ্ণ নাম লৈ দ্বাপৰ যুগত? আমি সমস্ত জনাই জানো যে মথুৰা নগৰত জন্ম হৈছিল, নহয়নে বাৰু? এতিয়া মথুৰা শব্দটোতেই সমস্ত কথাখিনি নিযুক্ত হৈ আছে, অৰ্থাৎ সুপ্ত হৈ আছে। মথুৰা শব্দটো তিনিটা বৰ্ণৰ সমাহাৰ। আপোনালোকে চাব, ম দন্তীয়া থ, তাত কচৌকাৰ আৰু ৰত আকাৰে ৰা, মথুৰা। সেই মাজৰ বৰ্ণটো কি বুলি কৈছে? দন্তীয়া থ, তাত কচৌকাৰ থু। আমি থুটো কেতিয়া ব্যৱহাৰ কৰোঁ? যেতিয়া আমাৰ মুখৰ পৰা লেতেৰা কিবা এটা উলিয়াই পঠিয়াব বিচাৰো, সেইটো আমি আমাৰ ভাষাত থু বুলি কওঁ, নহয়নে বাৰু? থুটো আমি আঁতৰাই দিয়া মানে আমাৰ দেহৰ পৰা এটা লেতেৰা বস্তু আঁতৰাই দিম।
এই লেতেৰা বস্তুটো যেতিয়ালৈকে আমি আঁতৰাই দিব নোৱাৰো তেতিয়ালৈকে আমাৰ দেহটো বৰ ভাল লাগি নাথাকে। আৰু যেই আঁতৰাই দিম তেতিয়া প্ৰথম বৰ্ণ আৰু শেষৰ বৰ্ণটো যুক্ত হৈ যায়। কি হ'ব? মথুৰাৰ থুটো আঁতৰাই দিলে মৰা হ'ব। গতিকে ভকতজন মৰা বুলি কৈছে। যেতিয়ালৈকে ভকত মৰিব নোৱাৰে তেতিয়ালৈকে চৈতন্য শক্তি বিৰাজ নহয়। আমি মৰিব পাৰিছো নে নাই এইটোহে বিশ্লেষণ কৰিব লাগে। যদি আমি আনৰ দুখ গুণবিলাকে দেখি আছো তেতিয়াহ'লে আমি মৰিব পৰা নাই, আমি জীয়াই আছো বুলি ভাবি আছো। গতিকে আমাৰ হৃদি পদ্মত ক'ত আমি ভগৱন্তক দেখা পাম? কেতিয়াও দেখা নাপাওঁ ভাগৱতৰ সিদ্ধান্ত। তাৰ পাছত সেই বৰ্ণটো যদি আকৌ ওলোটাই পঢ়ি দিওঁ তেতিয়া কি হ'ব? মৰা শব্দটো ওলোটাই দিলে কি হ'ব? ৰাম। অৰ্থাৎ ভগৱন্ত পুৰুষক আমি তেতিয়াহে দেখা পাম। আমাৰ দেহৰ পৰা যেতিয়া সত ৰজতম 3 গুণ আমি যেতিয়া ত্যাগ কৰিব পাৰিম, মায়াৰ আস্বাদন যেতিয়া আমি গুচাব পাৰিম, তেতিয়াহে আমি মৰা হ'ব পাৰিম। অৰ্থাৎ থু আমি আঁতৰাব লাগিব। আমি যদি থুতে আছো তেতিয়াহ'লে আমি ক'ত আৰু ভগৱন্ত পুৰুষক দেখা পাম বুলি ভাবিব পাৰো? কেতিয়াও নোৱাৰি। গতিকে সেই মথুৰাত ভগৱন্ত পুৰুষ যিধৰণে আৱিৰ্ভাৱ হ'ল, আৰু ঠিক তেনেধৰণে আমি দেহধাৰী জীৱাত্মাৰ হৃদি পদ্মতো ভগৱন্ত পুৰুষ প্ৰকাশমান হ'ব। কেনেকৈ? হে ৰাম যিহেতু চৈতন্য পূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী তাতে সেই ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰবৰ্তে যতে কজৰ ৰাখি। আমাৰ হৃদি পদ্মত ভগৱন্তই কি নাম লৈ অৱতৰণ কৰি আছে বুলি কৈছে? কোনোবাই যদি আমাক সোধে যে ভগৱন্তনো আমাৰ দেহত কি নামেৰে আছে, গুৰুজনাই সিদ্ধান্ত দিলে যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী। সমস্ত জনৰ ঘটে ঘটেই ভগৱন্ত পুৰুষে হৰি ৰূপে বিৰাজমান হৈ আছে। তৎসত্ত্বেও গুৰুজনাই কি বুলি ক'লে? কৰ্মত বিশ্বাস যাৰ হিয়া তথা কন্তু হৰি আতিশয় দূৰ কুন্ততাৰ দূৰতে বিদূৰ কুন্ততাৰ অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পায় শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। আমাক সিদ্ধান্ত দিলে যে কৰ্মত বিশ্বাস যাৰ। কৰ্ম কোনখিনি কথা ক'লে? ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধ আৰু দ্বিতীয় স্কন্ধ। প্ৰথম স্কন্ধ যদি আমি পাঠ নকৰাকৈ একাদশ স্কন্ধ ভক্তি মাৰ্গলৈ যাব বিচাৰো, এইটোৱে আমাৰ আটাইতকৈ ভুল সিদ্ধান্ত। অৰ্থাৎ প্ৰথম স্কন্ধ কৃপালু গুৰুজন বস্তুৱে কৈছে কৰ্ম মাৰ্গে। যদি আমি দেহৰ পৰা কৰ্ম মাৰ্গটো ত্যাগ কৰিব নোৱাৰো তেতিয়াহ'লে আমাৰ হৃদি পদ্মত কেতিয়াও আমি ভগৱন্ত পুৰুষক দেখা নাপাওঁ। হয়, ভগৱন্ত পুৰুষ আমাৰ হৃদি পদ্মত থকাৰ বাবেহে আমি মুখেৰে কথা ক'ব পাৰিছো, হাত ধৰি লৰাই থাকিব পাৰিছো, এইটো শুদ্ধ। কিন্তু কৰ্মত বিশ্বাস যায়, অৰ্থাৎ তপ জপ যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা আদি কৰ্ম মাৰ্গটোৱে যদি আমি ভগৱন্তক পাম বুলি ভাবিছো, এইটো মিছা কথা। গুৰুজনাই কৈছে যে কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্তু হৰি দূৰতে বিদূৰ কুন্ততাৰ। তেওঁৰ হৃদি পদ্মৰ পৰা ভগৱন্ত পুৰুষ আঁতৰি গুচি যায় বুলি কৈছে। আতিশয় দূৰ কুন্ততাৰ, যিমান দূৰলৈকে আঁতৰি যায় তাৰ পৰাও আৰু দূৰলৈ আঁতৰি যাবহে বিচাৰে বুলি কৈছে। কিন্তু অহংকাৰ থাকন্তেও সাক্ষাৎ কৃষ্ণক পায় শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। যিজনে মোৰ ধৰ্ম হ'ল একমাত্ৰ নিৰ্গুণ ব্ৰহ্মৰ নাম শ্ৰৱণ কীৰ্তন কৰা। এই কথাটো যিজনে বুজি লৈ হৃদি পদ্মত অহৰ্নিশে সেই ধ্বনিটো কৰি ৰাখিব পাৰে, সেইজনে যদি কেনেবাকে অহংকাৰীও হয় তেওঁ বোলে নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰক পাব পাৰে বুলি কৈছে। কিন্তু সিদ্ধান্তটো দিলে সেইজনে কেতিয়াও অহংকাৰী হ'বই নোৱাৰে। এই কথাখিনিকে ভগৱন্ত পুৰুষে উদ্ধৱক ক'লে যে উদ্ধৱ, মই বৈকুণ্ঠলৈ নাযাওঁ নহয়, মই এই ভাগৱত শাস্ত্ৰৰ মাজত অৰ্থাৎ শব্দ ব্ৰহ্মৰ ৰূপত মই কলিযুগত ইয়াতেই থাকিম। আৰু এটা কথা উদ্ধৱ তুমি চাবা,
দ্বাৰকা নগৰ সাগৰত যাইবে তল মই যদি এই ধৰণী মণ্ডল এৰি যাওঁ বৰ বিশেষ লোকচান কিন্তু একো নহয় অকণমান লোকচান হ'ব কি বুলি ক'লে যে মই দ্বাৰকা নগৰ সাগৰত যাইবে তল মই গ'লে লোকত মিলিবে বিমংগল মই গুচি গ'লে লোকত মানুহৰ মাজত অশান্তি হ'ব হয় আৰু দ্বাৰকা নগৰখন সাগৰত তল যাব এইটো হয় ইয়াৰ পৰা কিন্তু বৰ বিশেষ লোকচান নহয় ভগৱন্ত পুৰুষে কি বুলি ক'লে এই ৰামে তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ লুপ্ত হৈব জ্ঞানৈতো ভকতিৰ পন্থ সেই মোৰ পৰম বান্ধৱ উদ্ধৱ মই যদি গুচি যাওঁ অকল দ্বাৰকাখনহে সাগৰত তল যাব কিন্তু তুমি যদি মোৰ লগত যোৱা অৰ্থাৎ তুমি যে ইচ্ছা প্ৰকাশ কৰিছা প্ৰভু মোকো লগত নিয়া কিন্তু তুমি গ'লে এই কলিযুগত সাংঘাতিক অনৰ্থ হ'ব কি হ'ব জানানে তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পন্থ ভকতিটো নাইকিয়া হৈ যাব ভকতি পন্থটোৱে লুপ্ত হৈ যাব যিটো পন্থ লুপ্ত হৈ যোৱাৰ লগে লগে ই কলিযুগত দেহধাৰী জীৱাত্মা উৰণ বুৰণ গজন ভ্ৰমণী চাৰিমুঠি জীৱ কেতিয়াও মুখ্য প্ৰাপ্তি হ'ব নোৱাৰে গতিকে সেই মোৰ পৰম বান্ধৱ উদ্ধৱ তুমি ইয়াত থাকিব লাগিব তুমি কেতিয়াও মোৰ লগত যাব নোৱাৰা গতিকে এয়া উদ্ধৱক ভগৱন্ত পুৰুষে সিদ্ধান্ত দিছে হে ৰামে মোহৰ বচন ইটো নচাৰিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি ভকতি নভৈলে তুমি যাইবে ৰখা তল মোৰ আজ্ঞা পালিয়া ৰহিও মহাবল মোহৰ বচন ইটো নচাৰিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি ভকতি নভৈলে তুমি যাইবে ভূমি যাইবে ৰখা তল মোৰ আজ্ঞা পালিয়া ৰহিও মহাবল কি বুলি ক'লে আমাক যে তুমি আমি দুইজন গ'লে এই জীৱবিলাক তৰি যাব নোৱাৰে গতিকে তুমি ইয়াত থাকিব লাগিব মই কৈছোঁ তোমাক শুনা তুমি ইয়াত কি প্ৰৱৰ্তন কৰি থাকিবা ভকতি এতিয়া ভকতি বুলি ভগৱন্ত পুৰুষে কি বুলি ক'লে শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি এতিয়া আপোনাৰহঁতে আমাক এটা কথা ক'ব নেকি উদ্ধৱটো পৰম ভকত উদ্ধৱৰ হৰণ আচাৰ্য গুৰু কোন আছিলে আমাক ইয়াত কোনোবাই ক'ব নেকি হনুমন্তৰ হৰণীয়া হৰণ আচাৰ্য গুৰু কোন আছিলে আমাক ক'ব নেকি বিদুৰৰ গুৰু কোন আছিলে ক'ব নেকি হৰণ দিয়া ভজন দিয়া জাম্বৱন্ত কোনে হৰণ ভজন দিছিলে ক'ব নেকি কোনেও নকয় কাৰণ ভাগৱত শাস্ত্ৰত উল্লেখ নাই কৰা যদি গুৰুজনাই ভাবিলেহেঁতেন যে ভাগৱত শাস্ত্ৰত এইবিলাক প্ৰয়োজন আছে তেতিয়াহ'লে গুৰুজনাই নিজেই লিখিলেহেঁতেন কিন্তু গুৰুজনাই নিলিখিলে কিয় সংক্ষেপে কৰিয়া উদ্ধাৰীয়া তাৰ সাৰ কৃপালু গুৰুজন বস্তুৱে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ সাৰ তত্ত্ব কাঢ়ি আনি ব্যাসদেৱৰ দ্বাৰা কৃত যি মহাভাগৱত এই ভাগৱত সংস্কৃতৰ পৰা আমি সমস্ত মানে বুজিব পৰাকৈ খুব সুন্দৰভাৱে অসমীয়াতে লিখি দিছোঁ ইংৰাজীত নাই লিখা হিন্দীতো নাই লিখা গতিকে আমি সমস্ত মানে কৃপালু গুৰুজনাৰ আদৰ্শ লৈ কি কৰিব লাগিব ও হৰিত ঘৰময়া যিটো জনমে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে আমাক একমাত্ৰ হৰি শৰণ ল'বলৈ ক'লে আমি যদি অন্য শৰণাপন্ন হওঁ আমি কেতিয়াও মুখ্য প্ৰাপ্তি নাপাওঁ এই শুদ্ধ কথা আপোনাৰভাৱে কথাখিনি মানি ল'বও পাৰে নল'বও পাৰে সেইটো আমাৰ কোনো বিষয় নহয় কিন্তু কৃপালু গুৰুজন বস্তুৱে ভাগৱতৰ বাংময় মুক্তি অৰ্থাৎ বাণীৰ দ্বাৰা শব্দ ব্ৰহ্মৰ দ্বাৰা আমাক কি বুজাব বিচাৰিছে এই কথাটোহে আমি প্ৰকাশ কৰা হৈছে গতিকে সেই মোৰ পৰম বান্ধৱ উদ্ধৱ তুমি এই সংসাৰত থাকিবা কি কৰিবা শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি গতিকে শ্ৰৱণ কীৰ্তন অনুষ্ঠানেই হৈ আছে ইয়াৰ পৰাও যদি আমি লাভটো উঠাব নোৱাৰোঁ তেতিয়াহ'লে আমি কোনো কালেই কোনো দিনেই কিন্তু মুখ্য প্ৰাপ্তি পাব নোৱাৰোঁ এই সিদ্ধান্তটো দিছে
হীৰা কিন্তু ঐতো নাথাকিবা কহিলো প্ৰকতি মুত চিত্ত দিয়া ফুৰা পৃথিৱী পৰজতি এৰাম যত দেখা শুনা মায়াময় স্বপ্ন হৰিময় দেখি দূৰ পৰা গতি ভ্ৰম উদ্ধাৱক উপদেশ দিলে তুমি কি কৰিবা গোটেই তোমাৰ চিত্ৰটো দি তুমি গোটেই পৃথিৱী পৰ্যটন কৰি ঘূৰি ফুৰা আৰু কি কৰিবা যত দেখা শুনা মায়াময় স্বপ্নসমূহ তুমি যিমানবিলাক দেখিছা শুনিছা এই সকলোবিলাক মায়াময় স্বপ্ন সপোনৰ নিচিনা বুলি কৈছে গতিকে তুমি কি কৰিবা হৰিময় দেখি দূৰ পৰা ভ্ৰম তোমাৰ মতিভ্ৰমটো দূৰ কৰিবৰ একমাত্ৰ উপায়টো হ'ল তুমি সমস্তকে সমস্ত ভূততে ব্যাপি আছো সবানিবা তুমি বিষ্ণু বুদ্ধি কৰি উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুখী জীৱতে ভগৱন্ত তুলসী বিৰাজমান হৈ আছে মাত্ৰ আকৃতিটো বেলেগ কোনোবা এটা চাৰিঠেঙীয়া কোনোবা এটা দুঠেঙীয়া কাৰোবাৰ পাখি আছে দেউকা আছে কাৰোবাৰ দেউকা বা হাত ধৰি আছে পাৰ্থক্য কিমান অকণমান উজু কৰি দিয়াটোৱে হয়তো কৃপালু গুৰুজনাৰ ভুল হ'ল নেকি আমাৰ কাৰণে কি বুলি ক'লে যদিও মই সমস্ত ভূততে আছো হয় তোমালোকে উৰণ বুৰণ গজন তিনিমুঠি জীৱক তোমালোকে কৃপা কৰিব নোৱাৰিবও পাৰা প্ৰমাণটো আমি মৎস্য ভক্ষণ কৰোঁ নহয়নে বাৰু কাৰণ মাছক জলচৰ জীৱক আমি আজিলৈকে ভগৱন্তৰ দৃষ্টি দিব পৰা নাই পাৰিছেনে বাৰু নাই পৰা এইটো সিদ্ধান্ত আমি সমস্ত জনাই জানিলো কথাটো গুৰুজন বস্তুৱে কি বুলি ক'লে বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে হেৰা তোমালোকে বিশেষকৈ নোৱাৰা নালাগে বাৰু তিনিমুঠি জীৱক ভগৱান জ্ঞান কৰিব তোমালোকে কি কৰিবা বিশেষত মনুষ্য গণত যিটো নৰে যিজন মানুহে মানুহকেই বিষ্ণু জ্ঞান কৰিব পাৰে সেইজনকেই কলিযুগত ঈশ্বৰ বুলি কৈছে সাধু বুলি কৈছে এতিয়া আমি কৰিব পাৰিছো নাই ভাবকচোন প্ৰত্যেকে আমাৰতো সমাজ ব্যৱস্থা সেইটো আজিলৈকে দেখাই নাই প্ৰমাণটো আমাৰ নিজৰ গাতে আছে আমি বাৰু কথাখিনি ব্যক্ত নকৰোঁ আপোনাৰ সমস্তজনে জানে বিশেষত মনুষ্য মানুহকে আমি মানুহ জ্ঞান কৰিব পৰা নাই ঈশ্বৰ জ্ঞান কৰিব পৰা নাই গতিকে আমি আৰু বাকী যি তিনিমুঠি জীৱক ক'ত পাৰিম কেতিয়াও নোৱাৰোঁ গতিকে গুৰুজন বস্তুৱে কৈছে যি বেদে তোমাক পঢ়ে তাক নিতে পঢ়ে তথাপি অজ্ঞানতা নিতে নিতে চৰে আমাৰ অজ্ঞান তেনেধৰণেই ইদিনা সিদিনাকৈ আমি অজ্ঞানৰ পৰা অজ্ঞানলৈহে গৈ আছো বুলি কৈছে কৃষ্ণ ভকতি পৰম পন্থ দিলো পৰিছে নাহিকে উত্তম গতি ভকতিত পৰে নিস্তে কহু ভকতিহে মোকে বৈশ্য কৰে মোক একমাত্ৰ পোৱাৰ মাধ্যমটোৱে হ'ল ভকতি বুলি কৈছে আৰু ভকতি কোনে কৰে বুলি কৈছে ভকতে কৰে বুলি কৈছে আৰু ভকতজনক কৃপালু গুৰুজনে কেনেধৰণে ব্যাখ্যা দিছে চাব মহাদেৱ শিৱশংকৰ আৰু নাৰদৰ কথোপকথনৰ জৰিয়তে নাৰদ পঞ্চৰাত্ৰ তন্ত্ৰ নামৰ গ্ৰন্থত খুব সুন্দৰভাৱে উল্লেখ কৰিছে কি বুলি হীৰা মানে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিতে পূৰ্ণ সুমন্ত যিজন হীৰা কবৰ্ণে কৃষ্ণ ধৰণ পবিত্ৰ পৰম আত্মাক মানন্ত কৃষ্ণ সমস্তকে সম এতিয়া কবৰ্ণটো আমাৰ ইয়াত আছেনে নাই আমি নিজে চাব লাগিব ভগৱৰ্ণটো বাৰু আছে আমাৰ ভজন আৰু ভক্তি সমস্ত জনা সম্পূৰ্ণ হৈ আছে এইটো আমি মানি লোৱা হৈছে কিন্তু কবৰ্ণটো আমাৰ গাত যুক্ত হৈছে নে নাই হোৱা কবৰ্ণে কৃষ্ণ ধৰণ কি বুলি ক'লে গোপাল গোবিন্দ যদুনন্দ কৃষ্ণৰ চৰণে লৈলো শৰণ আমি কবৰ্ণটো যুক্ত হ'ল নাই যে সেইখিনিলৈকে হ'ল যে কৃষ্ণক আমি শৰণ লৈছো গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ কবৰ্ণটো তেতিয়ালৈকে ঠিকেই যুক্ত হৈ আছে কিন্তু এই ঘোষাজনা আমি ক'ত উপস্থাপন কৰিলো
আমাৰ সেই স্কুলীয়া আমাৰ নিজৰ ল'ৰাটো যে স্কুলত আমি পঢ়াইছোঁ সৰস্বতী পূজা দিনা গৈ বৰতালজুই বজাৰ আমি গাই দিলোঁ হ'লনে বাৰু কৃষ্ণ ধৰণ কেতিয়াও নাই হোৱা বিশ্বকৰ্মা পূজাৰ বেদীত গৈ যদি আমি বৰতালজুই বজাৰ গাই দিলোঁগৈ দীনবন্ধু ৰাম দয়াশীল দেৱ হে তোৱাপদ কমলে সদায় কৰো হৈ তেতিয়াহ'লে সেইজনক কি বুলি কৈছে হে ও আমাৰ দেৱৰে কৰে মাধৱ জানিবা হাঁহিজন পাতকি পৰম আমাৰ দেৱ এৰে কৰে এৰে শব্দটো হ'ল সপ্তমা বিভক্তি ব্যাকৰণত আমি পাইছোঁ আমাৰ দেৱ এৰে অৰ্থাৎ অন্য দেৱতাৰ সৈতে কৰে মাধৱক হম নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ মাধৱক যদি আমি সমান কৰিবলৈ যাওঁ তেতিয়াহ'লে সেইজনে কি বুলি কৈছে পৰম পাপী বুলি কৈছে যদি আমি কৰিছোঁ আৰু বেলেগক ক'ব নালাগে আমি নিজেই পাপী আনলৈ আমি আঙুলি টোৱাব নালাগে আঙুলিটো টোৱাওঁতেও আমি ভাবিব লাগিব নাভাবোঁ আচলতে আমি ইজনে অন্যজনলৈ যদি আঙুলি এটা টোৱাই দিওঁ তেতিয়া আপোনালোকে উপলব্ধিটো কৰি চাবচোন আমাৰ হাতখনৰ 5টা আঙুলি আছে 5টা আঙুলি বাকী 3টা আঙুলি মোৰ কাৰ হাতে থাকে চাবচোন আমি যদি এনেকৈ টোৱাই দিওঁ এই আঙুলিকেইটা মোৰটো কাৰ ফালে আছে নিজৰ ফালে নহয়নে বাৰু ইজনৰ গাত যদি এটা দুখ আছে নিজৰ গাত 4টা দুখ আছে আমি অকণো ভাবি নাচাওঁ কথাখিনি সেইকাৰণে আনলৈ আঙুলি টোৱাৰ আগত আমি নিজৰ দুখটো চাই ল'ব লাগিব আমাৰ দেৱ এৰে কৰে মাধৱক হম জানিবা হাঁহিজন পাতকি পৰম বুলি কৈছে কৃষ্ণদেৱক আৰু অন্য দেৱতাৰ সৈতে যদি সমান কৰিবলৈ যাওঁ সেইজনেই একমাত্ৰ পাপী বুলি কৈছে যদি আমি কৰিছোঁ তেতিয়াহ'লে আমি 1 নম্বৰ পাপী গতিকে আমি দিনে ৰাতি পঢ়ি ভাগৱত বাটৰ গহৰ শক্তি নাই বুলি কৈছে বুজি পাইছে অৰ্থাৎ আমি 7 দিন 7 ৰাতি 1 বছৰ দিন দিনে ৰাতিয়ে যদি পঢ়িও আছোঁ ভাগৱত আমাৰ কামিহাডাল আৰু আঠুমুঠিকা ডেকা হোৱাৰ বাহিৰে বিষ হোৱাৰ বাহিৰে একো নহয় গতিকে আমি যিমান পাৰোঁ কৃষ্ণ ভকতিত পৰে আনন্দ কৰি বাহী হেন শুনি উদ্ধৱে মুচিলা দুয়ো আখি কৃষ্ণৰ চৰণ চাই তেজিলা নিশ্বাস গদ গদ বাইকে বলি অন্তগাকে ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে ইমান সুন্দৰভাৱে যে সেই মোৰ পৰম বান্ধৱ উদ্ধৱ ভকতিত পৰে আনন্দ কৰিবা অৰ্থাৎ পবৰ্ণটো কথা কৈছে তবৰ্ণে কৃষ্ণ ধৰণ পবিত্ৰ পৰম আত্মক মানন্ত কৃষ্ণ সমস্ত তো তবৰ্ণতে কি বুলি ক'লে তবৰ্ণে তৰণৰ উপায় হৰণ আমি যে কৰি যাবৰ বাবে একমাত্ৰ উপায়টো হ'ল হৰণ আমি লৈছোঁ নে নাই হয় আমি ভাবিছোঁ দিনে ৰাতিয়ে লৈ আছোঁ কিন্তু দিনে ৰাতিয়ে লৈ থকাৰ পাছতো যদি তাৰ বিপৰীত কৰ্মখিনি কৰি থাকোঁ তেতিয়াহ'লে আমি হৰণ নাই লৈ এইটোৱে সিদ্ধান্ত দিছে গতিকে তবৰ্ণে তৰণৰ উপায় হৰণ হৃদয় পদুমত ধৰে কৃষ্ণৰ চৰণ এতিয়া হৃদয়খনক ভকতজনৰ হৃদয়খন পদুম ফুলৰ লগত তুলনা কৰিছে পদুম ফুল ক'ত জন্ম হয় আমি সমস্ত জনাই কম বেছি পৰিমাণে জানো যে পদুম ফুল জন্ম হ'বৰ বাবে বোকাও নালাগে পানীও নালাগে কিন্তু দুইটা য'ত থাকিব বোকা আৰু পানী এই দুইটাৰ সংমিশ্ৰণতে পদুম ফুলৰ জন্ম যি ধৰণে বোকা আৰু পানীৰ সংমিশ্ৰণত পদুম ফুলৰ জন্ম হয় আৰু হোৱা স্বত্তেও কিন্তু পদুম ফুলক বোকায়ো লেতেৰা কৰিব নোৱাৰে আৰু পদুম ফুলক পানীও তিয়াব নোৱাৰে ঠিক তেনেকৈ আমাৰ ভকতজনৰ হৃদয়খন সেই পদুম ফুলৰ নিচিনা হ'ব লাগিব তেতিয়াহে আমি এই সংসাৰৰ পৰা একমাত্ৰ নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণক শৰণাপন্ন হৈ এই সংসাৰৰ পৰা তৰি যাব পাৰিম বুলি কৈছে এই 3 বৰ্ণ হয় গুৰুজনাৰ আদৰ্শ হিৰোগত কৰি আমি ইয়াত কোনেও আজি ভকতীয়া সাজৰ বাহিৰে বেলেগ সাজ আমি পোছাক পৰিধান নকৰোঁ কোনেও আমি বেলেগ সাজ পৰিধান কৰি ৰখা নাই যে এতেকে বুলি আমি যে সমস্তজনৰ ভকত হৈ গ'লোঁ এই কথাটো কিন্তু গুৰুজনে আমাক সিদ্ধান্ত দিয়া নাই যদি আমি 3 বৰ্ণ আজিলৈকে আমাৰ হৃদয় পদ্মত ৰাখিব পৰা নাই
গতিকে ভকত হ'বৰ কাৰণে ইমান সহজ পন্থাটো গুৰুজনে নাই দিয়া। গতিকে গুৰুজনে আমাক কম অনুসাৰে পদেৰে সিদ্ধান্ত দি গৈছে কি বুলি, অ হে প্ৰাণ বন্ধু লোক বলিও বুজাই, ঋষি সমস্তৰ কিয় একমতি নাই। কেহু বোলৈ কৰ্মে কেহু বোলৈ জ্ঞানে গতি, তোমাৰ সন্মত পথ কেৱলে ভকতি। হে প্ৰাণবন্ধু কৃষ্ণদেৱ, মোক তুমি বুজাই কোৱাচোন, ঋষি সমস্তৰ কিয় একমতি নাই? এই 28 সহস্ৰ ঋষি বেদমাৰ্গত পণ্ডিত হোৱা স্বত্বেও তেওঁলোকৰ কিয় মতটো এটা নহয়? প্ৰমাণটো আমি সমস্ত জনাই পাইছো, আমাৰ সমাজ ব্যৱস্থাটো কেতিয়াও একমত নাই, হয়নে বাৰু? গতিকে আমিও সেই ঋষি সমস্তৰ নিচিনাই নেকি বাৰু? আমি যদি ভাবি লওঁ ঋষি সমস্তৰ যি ধৰণে এটা মতত এটা সিদ্ধান্তত উপনীত হ'ব নোৱাৰিলে, আমিও তেনেকে ভাগৱত শাস্ত্ৰ পঢ়ি আমিও যেতিয়া এটা সিদ্ধান্তত উপনীত হ'ব পৰা নাই, তেতিয়াহ'লে আমাৰো ঋষি সমস্তৰ নিচিনাই অৱস্থা হৈ আছে। গতিকে আমিও কলিযুগত কোনো এক সুত সদৃশ দেহধাৰী জীৱাত্মাৰ কৰ্মমুখতে কিন্তু আমিও নিৰ্গুণ ব্ৰহ্মবিকৰ কথা শুনিব লাগিব। এয়া ভগৱন্তৰ সিদ্ধান্ত। কি বুলি কৈছে চাব, কেহু বোলৈ কৰ্মে কেহু বোলৈ জ্ঞানে গতি, তোমাৰ সন্মত পথ কেৱলে ভকতি। হে প্ৰাণবন্ধু কৃষ্ণ, এই ঋষি সমস্তৰ কোনোৱে ক'লে কেহু বোলৈ কৰ্মে, হেৰা কৰ্ম মাৰ্গৰ দ্বাৰাহে তোমালোকে গতি পাব পাৰিবা, এই সিদ্ধান্তটো দিছে। আকৌ কোনোজন ঋষিয়ে কি বুলি ক'লে, কেহু বোলৈ জ্ঞানে গতি, জ্ঞানৰ অবিহনে এই সংসাৰৰ পৰা আমি তৰি যাব নোৱাৰো, এই কথাটো ক'লে। কিন্তু তোমাৰ সন্মত পথ কেৱল ভকতি। হে প্ৰভু, তুমি যে কৈছা প্ৰাণবন্ধু কৃষ্ণ, তোমাৰ সন্মতিটো দেখোন কেৱল ভকতি বুলিহে কৈছা। আৰু ভকতি বুলি কি বুলি ক'লে, যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তনতাটো মহাশ্ৰেষ্ঠতৰ বুলি কৈছে। শ্ৰেষ্ঠতম ভক্তিটো কি বুলি কৈছে, শ্ৰৱণ শুনা, কীৰ্তন পঢ়া, অৰ্থাৎ আলাপ আলোচনা, এই কথাটো কৈছে। তপ জপ যাগ যজ্ঞ পূজা সবে বিৰম্বন বুলি কৈছে, কেৱল ভক্তিতে তুষ্ট সন্ত নাৰায়ণ। এতিয়া এই নাৰায়ণ ক'ত সন্তুষ্ট হয় বুলি কৈছে, ভক্তি। তেওঁৰ যশ কীৰ্তন বুলি কৈছে, অৰ্থাৎ নিৰ্গুণ ব্ৰহ্মৰ নাম আমি গুণময় দেহধাৰী জীৱাত্মাই যদি পদ্মমুখতে উচ্চাৰণ কৰিব পাৰো, তেতিয়াহ'লে আমি সমস্তজনে নিৰ্গুণৰ ফালে গতি কৰিব পাৰিম। এই কথাটো কৈছে যে হে প্ৰভু, তুমি যে ক'লা তোমাৰ পথটো কেৱল ভকতি বুলি, অকণমান মোক কৈ দিয়াচোন। এই ৰামে একে বেদ বাক্যে কিয় ধৰিল মতি ভেদ, কিংকৰৰ কেশৱ সংশয় কৰা ছেদ, অনাদিশ্বৰ তুমি শিৱৰ বজান, কৰিছে দাতা তুমি বিনে নাহি আন। একেখনেই বেদ, অৰ্থাৎ একেভাগেই ভাগৱত, আমাৰ সমস্তজনে শ্ৰৱণ কীৰ্তন কৰা হৈছে, নহয়নে বাৰু? একে বেদে বাক্য কিয় ভুল গতিভেদ, একেভাগ ভাগৱতকে পঢ়াৰ পাছতো, শ্ৰৱণ কৰাৰ পাছতো, কীৰ্তন কৰাৰ পাছতো কিয় ঋষি সমস্তৰ একমতি নহ'ল? গতিকে কিংকৰৰ কেশৱ সংশয় কৰা দূৰ। হে প্ৰভু, তুমি আমাৰ সংশয়টো দূৰ কৰা। এই জীৱাত্মাৰূপী উদ্ধৱে পৰমাত্মাৰূপী ভগৱন্তক ঈশ্বৰ কৃষ্ণক প্ৰশ্ন কৰিছে। আৰু যেতিয়া পুনশ্চ উদ্ধৱে ভগৱন্তক কি বুলি সম্বোধন কৰিছে, অনাদি ঈশ্বৰ বুলি কৈছে, যাৰ আদি আৰু অন্ত নাই। কাৰ কথা ক'লে, তুমি অনাদি ঈশ্বৰক তুমি বুলি কাক কৈছে, কৃষ্ণৰ কথা কৈ আছে। আমাৰ এইটো অকণমান দিগদাৰ হয় বুজিবলৈ, কি অনাদি ঈশ্বৰত তুমি শব্দটো আমি পঢ়ি নাচাওঁ ভালদৰে, পাছৰটো কি বুলি ক'লে, শিৱ সৰ্বনাম, শিৱহে অনাদি ঈশ্বৰ বুলি কোৱা আছে। কৈছিলে বাৰু এক কথাৰে নাই কোৱা, অনাদি ঈশ্বৰত তুমি প্ৰথম পুৰুষে দ্বিতীয় পুৰুষৰ আগত প্ৰকাশ কৰি আছে। আমি যিটো পাৰ্চন বুলি পাইছিলোঁ ব্যাকৰণত, গ্ৰামাৰত, ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন, অৰ্থাৎ প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ।
এই প্ৰথম পুৰুষে দ্বিতীয় পুৰুষৰ আগত কৈ আছে তৃতীয় পুৰুষৰ এই ভাগৱত অনাদি ঈশ্বৰ তুমি শিৱ সৰ্বদান হে প্ৰভু কৃষ্ণ তুমিয়েই অনাদি তুমিয়েই ঈশ্বৰ তুমিয়েই শিৱ তুমিয়েই সৰ্বজানন্দা বুলি কৈছে তোমাৰ বাহিৰে কোনো একো নাজানে তোমাৰ ব্যতিৰেকে গতিকে পৰিচ্ছেদ দাতা তুমি দিনে মাহি আন তোমাৰ বাহিৰে মোক আৰু এই কথাখিনি বুজাই দিব পৰা শক্তি আৰু ঈশ্বৰ বেলেগ কোনো এজন নাই বুলি কৈছে হে ৰাম মাধৱে বুলন্ত হৰি শুনি সিদ্ধান্ত তুমি মোৰ মিত্ৰ ভকত কান্ত গুৰুজনে এটা শব্দ আমাক চিনাকি কৰি দিলে সিদ্ধান্ত কোনে দিলে সিদ্ধান্তটো মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত এতিয়া মাধৱ শব্দটোৰ অৰ্থ যদি আমি চাওঁ মা মানে লক্ষ্মী ধৱ মানে স্বামী অৰ্থাৎ লক্ষ্মীপতি ঈশ্বৰৰ নাম হ'ল ঈশ্বৰ কৃষ্ণৰ অন্য এক নাম হ'ল মাধৱ হে মাধৱ তুমি মোক বুজাই দিয়াচোন আৰু তেতিয়া মাধৱে কি বুলি কৈছে মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত তুমি মোৰ সিদ্ধান্তটো শুনা উদ্ধৱ তুমি মোৰ মহামিত্ৰ ভকত একান্ত তুমিয়ে মোৰ মহামিত্ৰ আৰু তুমিয়ে একান্ত ভকত তুমি মোৰ অতিকে প্ৰিয় গতিকে তোমাক মই সংশয়টো দূৰ কৰিম তুমি শুনাচোন ৰাম পূৰ্ব প্ৰলয়ত নষ্ট ভৈল বেদদানি কহিলো ব্ৰহ্মাতয়ু ধাৰি আনি পূৰ্ব প্ৰলয়ত যেতিয়া বেদ শাস্ত্ৰ নষ্ট হৈছিল আকৌ পুনৰ মই এই বেদ শাস্ত্ৰ উদ্ধাৰ কৰি আনিলো আৰু আমি কি কৰিলো কহিলো ব্ৰহ্মাতয় উদ্ধাৰিয়া আনি মই পোনপ্ৰথমে ব্ৰহ্মাৰ আগত এই বেদ প্ৰকাশ কৰিলো বুলি কৈছে ভগৱন্ত পুৰুষে এতিয়া সেই বেদে কি বুলি কৈছে চাব এ ৰামে বেদে যে নকহৈ তাক শুনা প্ৰাণী মায়াময় বেদ ধৰ্ম ভবা কুপেখি বেদে কি বুলি কৈছে জানানে সখী বেদে যেন কৱৈ তাক শুনা প্ৰাণ সখী বেদে কি বুলি কৈছে হে মোৰ একান্ত বান্ধৱ সখী শুনাচোন মায়াময় বেদৰ ধৰ্ম ভবা কুপেখি এতিয়া মায়াময় বুলি কৈছে বেদৰ ধৰ্মটো আমি যদি বেদৰ ধৰ্মবিলাক কৰি আছো মাধৱ পুৰুষজনে কি বুলি ক'লে হে ৰাম বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত সবে হৰি নাম কিংকৰ এই বেদে যে প্ৰকাশ কৰি আছে ধৰ্মবিলাক তপ জপ যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা জ্ঞান এই সমস্তখিনি বেদৰ মায়াময় ধৰ্ম বুলি কৈছে এই মায়াময় ধৰ্মবিলাকৰ তুমি ত্যাগ কৰি তুমি কি কৰিব লাগিব যে মায়াময় বেদৰ ধৰ্ম সভাটো উপেক্ষি কেৱলে আমাক মাত্ৰ লৈবেক শৰণ পূৰ্বে কৰ্ম ফলতে যি তুমি মাত্ৰ বেদৰ কৰ্মবাৰ জ্ঞানবাৰ এই তপজপ যাগ যজ্ঞ এইবিলাক ত্যাগ কৰি তুমি মাত্ৰ সুদৃঢ় বিশ্বাসে লৈব মুহূৰ্ত শৰণ মই কি কৰিম উদ্ধ বাহু কৰি হেৰা কৰোঁ অংগীকাৰ সমস্ত পাপতে মই কৰিব উদ্ধাৰ ভগৱন্ত পুৰুষে উদ্ধ বাহু দাঙি আমি দেহধাৰী জীৱাত্মাক সিদ্ধান্ত দি গ'ল তোমাৰ হওক দেহধাৰী জীৱাত্মাক অকণমানো ভয় নকৰিবা সুদৃঢ় বিশ্বাসে খালি তোমাৰ হবে মোৰ চৰণত শৰণ হোৱা আৰু মই কি কৰিম তোমাৰ হ'ব মই সমস্ত পাপৰ পৰা উদ্ধাৰ কৰিম কাক কৈছিলে কথাটো কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত তেওঁ পৰম বান্ধৱ সখা সেই মহাপাত্ৰ তুমি অন্তৰ্দণ্ডত ভুগিছা কি অন্তৰ্দণ্ড যে মোৰ সন্মুখত পিতামহ ভীষ্ম আছে আৰু মোৰ সন্মুখত মোৰ ভাতৃ 100 কৌৰৱ আছে মোৰ সন্মুখত মোৰ গুৰু দ্ৰোণাচাৰ্য আছে তুমি ভয় কৰিছা যে দ্ৰোণাচাৰ্যক মই বধ কৰাৰ লগে লগে মই গুৰু হত্যা মহাপাপত কৰিম তুমি পিতামহ ভীষ্মক বধ কৰাৰ কাৰণে তুমি পিতামহ ভীষ্ম হত্যাৰ অপৰাধত কৰিবা তুমি 100 কৌৰৱক হত্যা কৰাৰ লগে লগে তুমি ভাতৃদ্ৰোহী হত্যাৰ মহাপাপত কৰিবা সখা পাৰ্থ তুমি এইবিলাক সকলো চিন্তা নকৰিবা কি বুলি ক'লে এ ৰাম
সুদিহ বিশ্বাসে সখী লৈও মুহূৰ্ত সমস্ত পাপতে মই কৰিব ৰক্ষণ। গুৰুজনাই আমাক এটা শব্দ চিনাকি কৰি দিলে।